Good morning, good morning, good morning. অলপ অলপ পোহৰ হৈছে, অলপ অলপ আন্ধাৰ হৈ আছে এতিয়াও। মই লাইটটো জ্বলাই দিছো ৰ'ব। ওকে, পোহৰ হৈ গ'ল আৰু পুৰা পোহৰ হোৱাও নাই এতিয়ালৈকে। তথাপিতো বহুত সোনকালে উঠিছোঁ আজি, কাৰণ আজি বিহু হয় আৰু মই যাব লাগে গাঁৱলৈ। কিন্তু কি কৰিব, বতৰ বেয়া আৰু বৰষুণ অলৰেডি দি আছে। তো আগৰ ভিডিঅ'ৰ নিচিনাকৈ কৈছোঁ, মই বতৰৰ কাম বতৰে কৰিব, মোৰ কাম মই কৰিম। আৰু তথাপিতো ইমান ৰাতিপুৱা চাওক, ইমান এক্টিভ আছোঁ কাৰণ কি আজি বিহু। আৰু সকলোকে ৰঙালীৰ শুভকামনা জনাইছোঁ। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ হেৰি। লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু সৌৰভ ৰখি আছে, সৌৰভকো লৈ যাওঁ আজি আমাৰ গাঁৱলৈ, সি ফাৰ্ষ্ট টাইম যাব। তো ব'লক ডাইৰেক্ট গাঁৱৰ পৰাই লগ পাওঁ আৰু। যিদিনা তোমাকে মই প্ৰথম দেখিলো, সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো। যিদিনা তোমাকে মই প্ৰথম দেখিলো, সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো। মিঠা হাঁহিতিৰে জানৈ বেকা চাৱনীৰে জগালা বুকুত মোৰ মৰম হৈ জালৈ। এনেই আগতে দেখিছিলা ক'ৰবাত গা চা ধুৱাই এনেকৈ কৰোঁ? মই দেখিছিলোঁ কিন্তু ইমান গম নাপাওঁ। মই বোলে সিহঁতে সদায় ধুৱাই সেইটোৱে গম পাওঁ। আজি ধুৱাই ল'বা বুজিছা, এনেকৈ কৰি অলপ মাহ হালধি সানি ধুনীয়াকৈ। ইমান ভাল নহ'ব পাৰে এনেকৈ দেখাইছোঁ আপোনালোকক। আৰু আজি ভিডিঅ'টো মোৰ কমপ্লিট ড্ৰেছ চেঞ্জ হৈ থাকিব, কাৰণ উপায় নাই, নন ষ্টপ বৰষুণত তিতিয়ে আছোঁ। আপোনালোকে চাব আৰু যদি ভুল হৈছে ক্ষমা চমা কৰি দিব। এণ্ড হেপী বিহু আকৌ এবাৰ সকলোলৈকে। তো ষ্টে টিউন। ভালকৈ দিয়ক, ভালকৈ। ধুই ল বছৰ দুদিন ধোৱা তই। প্ৰথম বছৰ হ'ব চাগে, তাকো অকণমান ধুৱাই দিয়ক। আমি লাভ খাতে কৰিবা गोरू बोल रहा है बस बे मारेगा क्या हो जाएगा। बांधो आप धुआबा माखी लती माखी पात माखी मरे जाग 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 जाग। মাৰ সৰু বাপেৰ সৰু, তই হলি ডাঙৰ গৰুতে গৈ ছিঙি পেলাই পৰিব। এতিয়া লাও খা থাকে খা কৰিলা মা, গোটেইকেইটা লাও খা থাকে চবেই মা আকৌ হৈ যা লাও খা। কিবা ক'বা বোৱাৰীসকল? কৈ দিয়া আমাৰ অডিয়েঞ্চক সকলোকে শুভেচ্ছা। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। ঠিক আছে। আৰু তুমি নোকোৱা লাজ কৰিছা? নাই কোৱা। তো জলপান ৰেডি, এফালে আমাৰ টিকলুৱে খাই আছে আৰু এফালে সৌৰভ ভাই আমাৰ চিৰা দৈ কি কি আছে? চিৰা দৈ খৈ এইটো গুড়, চিৰা দৈ আখৈ মুড়ি গুড়। মই যে বহুত দিনৰ মূৰত চিৰা দৈ খাই আছোঁ আৰু মানে মই সদায় ইমান ভাল নাপাওঁ, কিন্তু আজি বহুত দিনৰ মূৰত খাইছোঁ কাৰণে ভাল লাগিছে নেকি। বিহুতে আচলতে খোৱা হয়, কিন্তু এইবাৰ মই মাঘৰ বিহুটো নাখালোঁ। সেইটো চিনি পাইছে, কঁঠালৰ মুচি আৰু জেকফ্ৰুট বুলি কয় ইংলিছত। আৰু এইটো একচুৱেলি আমাৰ বিহুত খোৱা এটা পৰম্পৰা আছে। আৰু এইটো মই সদায় প্ৰতি বছৰ আহি পেলাই গৰু বিহুৰ দিনা ইয়াত বনাওঁ অলপ স্পাইচিকৈ। আৰু আজি সৌৰভ আছে যিহেতু, সৌৰভে কৈছে অলপ বেংগলী ষ্টাইলত বনাব। তো ইয়াৰ অকণমান ৰেচিপিটো আপোনালোকক দেখাম আৰু। তো ব'লক আপোনালোকে চাই থাকিব। কঁঠাল মুচি বনাই থকাৰ মাজতে অকণমান নাছিলে, চোৱাচোন নাই বৰষুণত তিতি 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 পূৰা হেৰি হৈ গৈছে। সৌৰভ কেনেকুৱা লাগিছে গাঁৱত আমাৰ? আল্টিমেট লাগিছে, লাগিবই আল্টিমেট। মোৰ মামাৰ ঘৰৰ মনত পৰি গৈছে। একদম চিম্পলকৈ বনাম, একো তেনেকুৱা হেৰি ইউজ নকৰোঁ। এফালে বিলাহী আৰু পিঁয়াজ, এফালে আদা নহৰু বটা আছে, তাৰপিছতে এফালে এইটো গৰম মছলা আৰু এইটো জলকীয়া গুড়ি আৰু জিৰা, এইকেইটাই মছলা। আৰু এইটো বইল কৰি লৈছোঁ, আলু আৰু কঁঠালৰ মুচিটো। এই আমাৰ অনুপ দা বনাই আছে, এইটো পূৰা ফ্ৰাই কৰি আছে, মছলা চছলা চব দিয়া হৈ গ'ল, এতিয়া ফ্ৰাই পূৰা কৰি আছে।
আৰু অনুপ দাই কওক নহয় আজি মই মানে ৰেচিপি ইমান দেখাই থকা নাই আৰু মানে বিহু ব্লগ হয় ন আপোনালোকক ব'ৰ কৰি থকা নাই একদম ফাইনেল হৈ গ'লে দেখাম আৰু আজি মোৰ ষ্টাইলত নাই বনোৱা আজি সৌৰভৰ ষ্টাইলত বনাইছোঁ বেংগলী ষ্টাইলত বনি আছোঁ তো আমাৰ হৈ গ'ল খানা খাই আছোঁ খাবলৈতো বহুত টেষ্টি হৈছে কিন্তু মানে চবেই কৈছে বহুত জ্বলা হৈছে খাবলৈ ভালেই হৈছে বাৰু কিন্তু জ্বলা মানে মইতো আগতো কৈছোঁ ন মই বহুত বেছি এক্সট্ৰিম স্পাইচি খাওঁ তো আমাৰ কাৰণে এক্সট্ৰা চাওঁ জলকীয়া লৈ লৈছোঁ আৰু আমাৰ দুটাৰ কাৰণে মানে এক্সট্ৰা মানে আৰু বহুত জ্বলা হৈছে আমাৰ দুটাৰ কাৰণে নাই হোৱা এনিৱে ফিনিছ কৰি লওঁ ফিনিছ কৰি লগ পাইছোঁ আৰু বহুত দীঘল নহয় ব্লগটো শেষ কৰিম আৰু তাৰপিছত আমি ডিব্ৰুগড় যাব আছে তো খাই লওঁ তাৰপিছত লগ পাই আছোঁ গাঁওখন ফুৰাইছোঁ সৌৰভক ঐ সৌৰভ এই আমাৰ বাগান এইখিনি আমাৰ এইখিনি তাৰপিছতে অলপ আগত কণী যুঁজ হৈ আছে তালৈ নি আছোঁ এতিয়া কণী যুঁজ দেখাম তো এনেকৈ দিনটো পাৰ হৈছে আৰু ভাল লাগিছে মই অসমীয়া এই কালচাৰকেইটা মই শুনিছিলোঁ কিন্তু কেতিয়াও দেখা নাই তো মই অনুপ দাৰ কাৰণে আজি দেখি পালোঁ আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও দেখি পাব তো কমেণ্ট কৰি জনাব অৱশ্যই সেইটোৱে কমেণ্ট নকৰে আপোনালোকে কমেণ্ট কৰি জনাব কমেণ্টটো কৰি দিব একো নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ইমান কষ্টকৈ বনাই থাকোঁ ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰিব আমি আৰু ভিডিঅ' বনাম আপোনালোকক দেখাম সেইটোৱে মেইন কথা ছাবস্ক্ৰাইব নকৰিলে ন মনটো ভাল নালাগে প্লিজ কৰি দিব আৰু এতিয়া মই যাম এই কণীটো আৰু মোৰটো যদি ভাগি যায় এফালে দাদাই পাই যাব আৰু দাদাটো যদি ভাগি যায় মই পাই যাম তো চাব আপোনালোকে এতিয়া কোনে নাই এই দাদা হাৰিলে এইটো মই পাই গ'লোঁ চব তো এনেকৈ হয় কণী যুঁজ একো নাই পৰম্পৰাবিলাক অকণমান ৰক্ষা কৰিব লাগে ময়ো কৰিছোঁ আৰু আপোনালোকেও কৰক এনেকৈয়ে চলি যাব আৰু বিহুটো তো ফাইনেলি ঘৰলৈ যাবলৈ ওলালোঁ আৰু আজি বহুত কিবা কিবি অশান্তি হ'ল কাৰণ কি মানে মোৰ স্কুটি পামচাৰ হৈ গ'ল তাৰপিছতে এটা তেল ভৰাবলৈ দিলোঁ জিপে' কৰিবলৈ যে মোৰ জিপে'ৰ বেলেঞ্চ ব্লক হৈ গ'ল তেনেকুৱা বহুত কিবা কিবি খেলি মেলি ফাইনেলি ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া আৰু মই আহিছিলোঁ লৈ স্কুটি আৰু এতিয়া গৈ আছোঁ এইটো বাইকত দাদা বাইক লৈ পেলাই ঘৰলৈ গৈ আছোঁ উপায় নাই যাবতো লাগিবই সেইটোৱে আৰু আজি মই ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আৰু ইয়াতে সামৰি দিছোঁ কাৰণ বহুত বেছি টেনশ্যন পাৰ হ'ল তো জল্দি ঘৰ পাবগৈ লাগে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু হেপী বিহু সকলোকে টাটা লগ পাম কিপ স্মাইলিং হা